এতিয়া ভাড়াঘৰৰ লেটেষ্ট ৰিপৰ্ট মোক দিয়া। লেটেষ্ট ৰিপৰ্ট মতে আমাৰ খেৰী ঘৰৰ পৰিয়ালটো ওপৰত আছে, যেনে বিশেষকৈ লাবণ্য বৰা। আৰু 2 নম্বৰতে আমাৰ যে ঠেলাওলা বগাই দাসক বোলে কোনোবাই কাম কৰাই 300 টকা নিদিয়াকে পলাই গুচি গ'ল। তাকে আপত্তি কৰিছে। তেৰিকা ক'ৰ মানুহ কি মানুহ মই একো নাজানো, মই এতিয়া ক'ত বিচাৰি যাম? দেউতা নহয় আমাৰ ওচৰৰে মানুহ, চকু দুটা বোলে কেয়া। আচ্ছা। কাকতি তুমি মোৰ সাৰথি, আমি ৰম সদায়ে দুয়োৰে কাষতে। চকু তাৰমানে কেও তাকো আহি গ'ল। মই জানিবই লাগিছিল তাৰ নিচিনা থাৰ্ড ক্লাছ মানুহ এটা আমাৰ এই বৃহত্তৰ জাগা টুকুৰাত কোনো নাই। সি এতিয়া ঠেলা আলা, ৰিক্সা আলা, মুচি আলা চবকে ঠগিব। ননচেন্স। দেউতা হ'ল যদি মই যাওঁ নেকি? এতিয়া আকৌ মাৰ পৰা কথা শুনিবলৈ আছে। কিনো নাভাবি নেমেলি পিটিকে কথাবোৰ কৈ পেলাও নহয়। মিষ্টাৰ কেও, আৰে কেও তই সাৱধান ৰাখিবি ব্যৱধান, স্বভাৱটোৰ জানো মই জানজুৰি যেনেকে হৈ থাকে সদায়ে। ওলামগৈ মই কোৱাতে নকৰো বেইমানি। এই অজ্ঞাতাৰ হাত দিয়ে মোৰ ভাড়াতীয়াক লৈ কিবা কিবিটো কৰিবই। অ'কে। প্ৰথমতে ৰাজনীতি। ৰাজনীতি চবতে খালি ৰাজনীতি। ৰাজনীতিৰ বাহিৰে জানান একোৱেই নাই। মোতকৈ পিছত জইন কৰা মানুহে প্ৰমোচন পায়, মোৰ নহয়, কাৰণ মই ৰাজনীতি কৰিব নাজানো যে। দেউতা কি হ'ল? এনেকৈ ইয়াত ভুৰভুৰাই বহি আছে যে? নাই মোৰতো একেবাৰে গৰম হৈ আহিছে। মোতকৈ পিছত জইন কৰা মানুহে প্ৰমোচন পালে, অথচ মোৰ নহয়। নহয় নাই আৰু তাকেনো লৈ ইমান খং কৰি থাকিব লাগেনে? নহয়, প্ৰমোচনটো পালে দৰমহা কেইটামান বাঢ়িলেহেঁতেন আৰু পিছত মোৰ পেঞ্চনতো অলপ বেনিফিট হ'লহেঁতেন। সেইকাৰণে চিন্তা কৰি আছিলোঁ। হ'ব দিয়া, এতিয়া যেনেকৈ চলিছোঁ তেতিয়াও তেনেকৈয়ে চলিম। দেউতা, তোমাক এইকেইদিন মই বৰ ক্ষীণ দেখিছোঁ। এতিয়া আৰু নিক্ষীণাই শকত হ'মনে? লাহে লাহে ক্ষীণাই যাম, তাৰপিছত একেবাৰে নাইকিয়া হৈ যাম। তুমিও কথাবোৰ বৰ ধেমালিত উৰুৱাই দিয়া দেই। এইয়া তহঁতকেইজনীক যেতিয়া আৰু বিয়া দি উলিয়াই দিম, তাৰপিছত আকৌ শকত হৈ যাম। এই ছোৱালীজনীক বিয়াৰ কথা ক'লে মনটো একেবাৰে সেমেকাই দিয়ে। কাক কওঁ মই? কেনেকৈ কওঁ? কোনে মানিব? তুমি কান্দিছা? নাই, ক'ত কান্দিছো? পানী লাগিছে। পানী লাগিলে চকুকেইটাৰ পৰা পানী ওলাই, খচখচাই আছে। আমি নপঢ়া নুশুনা মানুহ হ'ব পাওঁ, সেইবুলি ময়ো ছোৱালীহে দিয়াচোন। এই পানী লাগি চকু খচখচালে কেনেকে চকু পানী ওলাই মই জানো নহয়। আৰু তোমাৰ চকুৰ পৰা চকু পানী ওলোৱা ধৰণটো যে বেলেগ মই ধৰিব পাৰিছোঁ। সঁচাকৈ কৈছোঁ, মইনো বাৰু ইমান ডাঙৰ ছোৱালীজনীয়ে কান্দিম নে? সেইটো অৱশ্যে হয়, মোৰ নিচিনা অকৰা যোৱা ছোৱালীয়েহে একো কথা ক'ব নোৱাৰি কান্দি দিব পাওঁ। তাৰমানে এতিয়াও তুমি নিজকে ছোৱালী বুলিয়ে ভাবি আছা? বিয়া হৈ ভুলেই কৰিলোঁ জানানে। ছোৱালী হৈ থাকোঁতে ভাল আছিল। বিয়া হ'বলৈনো কোনে জোৰ কৰিলে? নুমলাৰ লগত ভাল পোৱা পুই আছিল নহয়। মায়ে দেউতাই কথাটো গম পাই বগাইলৈ জোৰ কৰি বিয়া দি দিলে। সেইকাৰণে সদায় কাজিয়া।
মই কাজিয়া নকওঁ নহয় সিয়ে সদায় গেলা সোপা খাই আহি উৎপাত কৰি থাকে তেতিয়াতো খং উঠিবই দিয়াচোন মাৰপিটো কৰে নেকি নিজৰ মতাটোৱে 2-এচাট দিবই আৰু সেয়া মাৰপিট বুলি ক'ব নোৱাৰি নহয় তথাপি তাৰ কিন্তু মোলে বৰ মৰম অঁ হয় নেকি হ'ব দিয়া তুমি পিছে কোনোবা ফালে যোৱা নেকি এই অফিচাৰনী বাইদেৱে মাতিছিল বোলে কিবা কাম এটা আছে তেওঁ আকৌ মোক একেবাৰে কাম কৰিবলৈ কৈছিল মই বোলো লোকৰ ঘৰত কাম কৰিব নোৱাৰো দেই কেতিয়াবা কাৰোবাক সহায় লাগিলে বেলেগ কথা আমি একেটা ভাড়াঘৰতে থাকো যেতিয়া আমিতো একেবোৰ মানুহে দিয়াচোন আহোঁ দে অঁ এইজনী ওলালহি দেখোন কালি দিয়া পইচা কেইটা নিবিচাৰিলে হয় বৰ দিগদাৰ হ'ব দেই কি কৰিছে আপুনি নাই এনেই বহি আছিলোঁ আপোনাক এইখিনি সময়তে সদায় ইয়াতে বহি থকা দেখো আৰু মোৰো স্কুল ছুটি হয় হয় নেকি মই কথাটো গম নাপাওঁ হ'ব দিয়ক আপোনাৰ লগত অলপ কথা আছিল পইচা কেইটা কিন্তু নিবিচাৰিব মানে মোৰ বৰ টনাটনি চলি আছে মইনো আপোনাক কেতিয়া পইচা খুজিছোঁ নহয় মানে মই গম পাইছোঁ তথাপিও আপোনাৰ ওচৰত মোৰ বহুত কেইটা ধাৰ আছে নহয় ধাৰ বুলিনো কোনে ক'লে হেৰি নহয় কাইলৈ আপুনি অলপ সময় দিব পাৰিব নেকি কাইলৈ সময় কিয় মানে সময় মোৰ তেনেকৈ নাথাকে নহয় আবেলি 5মান বজাত ছুটি পাওঁহে 5 বজাৰ পিছত হ'লেও হ'ব মানে অলপ ক'ৰবাত বহিম ক'ৰবাত মানে ধৰক ৰেষ্টুৰেণ্টত ৰেষ্টুৰেণ্ট হ'ব দিয়ক চিন্তা কৰিব নালাগে ৰেষ্টুৰেণ্টৰ খৰচ ময়ে দিম মানে এইখিনি কথা মই ঘৰতো পাতিব পাৰিলোঁ হয় পিছে ঘৰত ভণ্টি থাকে আৰু আপোনাৰ ৰুমত পাতিবলৈও আপোনাৰ লগৰটো থাকে আহক কাইলৈ গধূলি লগ পাম ঠিক আছে এইবোৰ কাম মই নিজে কৰিব পাৰোঁ কিন্তু অফিচাৰণী মানুহ যে মানে অফিচাৰৰ ঘৈণীয়েক ঘৰৰ এইবোৰ কাম কৰি থাকিলে শোভা নিদিয়ে নহয় সেইটো হয় বাৰু বাইদেউ হা পাছে আপোনালোকৰ ঘৰত কিন্তু বহুত বস্তু নাই ভাড়া ঘৰত থাকোঁ যে তথাপিও অফিচাৰৰ ঘৰত কিন্তু 3টা বস্তু থাকিবই লাগে এই কেঞ্চাৰ টিবি আৰু গেষ্ট্ৰিক কেঞ্চাৰ টিবি আৰু গেষ্ট্ৰিক আই এইবোৰ দেখোন ডাঙৰ বেমাৰৰ নাম নহয় এই কাম কৰা কেঞ্চাৰৰ কথা কৈছো এই ঘৰত কাম কৰা ল'ৰা থাকে যে আৰু ফটো চিনেমা চোৱা টিভি কথা কৈছো আৰু ভাত ৰন্ধাটো চৌকাটো যে গেষ্ট্ৰিক অৱশ্যে আপোনালোকৰ ঘৰত 3 নম্বৰটো আছে লাগোতে সকলো বস্তুৱে লাগে আৰু আমাৰ এওঁৰ কাৰণেতো এইবোৰ 1 মিনিটৰ কাম হয় কিন্তু এওঁ কৈছে আমাৰ নিজৰ ঘৰ যেতিয়া ল'ব তেতিয়া বোলে সকলো বস্তু আনিব আৰু হেৰি নহয় এই সকলোৰে চকু পৰি থাকে নহয় সেইটো হয় একো নানিলেও কিন্তু ভৱেনক আনিব দেই ভৱেন সেইটো আকৌ কি বস্তু ভৱেন কিয় নেজানে ইমানটো যে চব বনাব পাৰি যে মই দেখিছো নহয় সুধোতে ক'লে বোলে ভৱেন আপুনি একো কৰিবই নালাগে ভৰাই দিলে হৈ যায় তুমি প্ৰেছাৰৰ কথা কৈছা প্ৰেছাৰ নহয় মই সেইটো চিনি পাওঁ সেইটো অলপ বেলেগ ভৱেন সকলো বস্তু ভৰাই দিলেই হৈ যায় একো কৰিবই নোৱাৰে অফিচাৰণী অফিচাৰণী চেলাবলৈ আহিছে যদি তাই হাঁ কৰে নহয় আজিয়ে পলুৱাই লৈ যাম বাপেকে আৰে তাৰ পাছতো মিটিৰ হ'বই লাগিব এই আকৌ হোষ্টেললৈ গুচি গ'লে দিগদাৰেই হ'ব দিগদাৰ হ'ব মানে দিগদাৰ হ'লে খুৰা দাদা নহয় মানে মই এনেহে আৰে ভাড়া ঘৰলৈ বিভিন্ন ধৰণৰ মানুহ আহে কোনোবাই যদি ঘৰৰ পৰা কিবা বস্তু এটা চুৰি কৰি লৈ যায় নিনিয়ে দে কিনো আছে নিবলৈ
ছোৱালীজনীক ভালকৈ মাত এষাৰ দিবলৈ সুবিধা দিয়া নাই আৰু সেই মাকজনীও নহয় যদি তাই হাঁহ কৰে নহয় আজিয়ে পলুৱাই লৈ যাম বাপেকে আৰু তাৰ পাছতো মিতিৰ হ'বই লাগিব এই ৰহ আকৌ হোষ্টেললৈ গুচি গ'লে দিগদাৰেই হ'ব দিগদাৰ হ'ব মানে দিগদাৰ হ'লে খুৰা দাদা নহয় মানে মই এনেহে অৰা কি এনেই মানে এনেকৈ কাৰোবাৰ ঘৰলৈ যে জোপাজোপি কৰি আছা তাত ভাড়া লগাই দিম নেকি আৰু আজিৰ যুগত এনেই বোলা শব্দটো প্ৰায় উঠিয়ে গৈছে হয় নহয় মানে অৰা ভাড়া ঘৰত থাকিব মন আছে নাই অলপো নাই বিয়া বাৰু কৰি নিজৰ ঘৰতে থকাৰ মন আছে গুড ভেৰি 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 গুড আজিয়ে ভাড়া ঘৰ খালী কৰি দিয়া বিয়া পাতি নিজৰ ঘৰত থাকাগৈ নহয় মানে দাদা মই এতিয়াৰ কথা কোৱা নাই ভৱিষ্যতৰ কথাহে কৈছোঁ অৰা ভৱিষ্যত গঢ়িবৰ কাৰণে এনেকৈ লোকৰ ঘৰত জোপাজোপি কৰি আছা অৰা তোমাৰ কেৰেক্টাৰ চাৰ্টিফিকেট বৰ ভাল নহয় নে কি লাজ নালাগে এনেকৈ মাইকী মানুহ থকা ঘৰত জুমাজুমি কৰি থাকিবলৈ হ'ব দিয়ক আজিৰ পৰা চাই নাথাকোঁ আৰু যদি কেনেবাকৈ দেখা পাওঁ নহয় বস্তু বাহানি আনাই ল'ম 2 লাখ মাৰিম নিজকে ৰাস্তাত আৱিষ্কাৰ কৰিবাগৈ ইহঁতবিলাকৰ কাৰবাৰ মানে মই কিমানবাৰ ক'লো মাইকী মানুহ থকা ঘৰত ল'ৰাক ভাড়া দিব নালাগে ক'ৰবাত কিবা এটা হ'লে কোনে ৰিস্ক ল'ব তোমাৰ গাটো বৰ বেয়া বেয়া গোন্ধাইছে হে গা চা নোধোৱা নেকি হে পানী যিকণহে দিয়ে গা ধুবলৈ পানীয়ে নাপাওঁ হয় নেকি অৰা গোটেই ব্ৰহ্মপুত্ৰখন খান্দি দাঙি আনি তোমাৰ বাথৰুমত দি দিলেহে হ'ব ভাড়া ঘৰত ইমানেই পানী পায় হাৰা আধা বাল্টি পানীৰে গা ধুব পাৰি মইতো ধুওঁ মাত্ৰ 5 মগ পানী এফালে দুমগ ইফালে দুমগ মাজত এমগ সি চুলিৰে সৈতে বাকী যিখিনি থাকি যাব তাকো তিয়াই দিব মানে মই ক'ব খুজিছোঁ কি ভৰি দুখনো তিয়াই দিব বুজিলা বুজিলোঁ দাদা আহিছোঁ দিয়ক ইয়াতে দুজনী ইয়াতে এজনী ওপৰত দুজনী তাতে এজনী মোৰ নিজৰ কমিটিৰ দুজনী সেইটো বৰ ডাঙৰ কথা হ'ল তাতে এই বৈদ্যুতৰ হাত দি কেওঁতে গম পালেতো আৰু সাংঘাতিক কথা হ'ব কি কৰা যায় ৰাইট কিবা এটা ব্যৱস্থা অনতি পলমে কৰিব লাগিব ভণ্টি অ ভণ্টি ভণ্টি অ এই ছোৱালীজনী গ'ল ক'লে তাইতো আজি কলেজ নেযাওঁ বুলি কৈছিল অ মই নথকাত তাই এনেকে সদায় ওলাই যায় নেকি দেখিছানে বাৰু অকণো কাণ্ড জ্ঞান নোহোৱা ছোৱালী মই বাৰু সদায় ৰখি থাকিম নে মই বিয়া হৈ গ'লে কোনে চাব বা তই কেতিয়া আহিলি কেতিয়াবা আহিলি নেকি ক'লে গৈছিলি তই হা এনেকৈ দৰ্জা ঘৰ মেলি থৈ ক'লে গৈছিলি কেলে মই বাহিৰতে ৰৈ আছিলো ক'ত বাহিৰত আছিলি মই আহোঁতে দেখোন তোক নেদেখিলোৱে উফ ৰাম কৈ ল'বলৈ দেচোন কথাটো মালিকৰ ঘৰৰ বোৱাৰী একজনীয়ে ভিতৰলৈ মাতিছিল সেইকাৰণে দৰ্জা মেলি ঘৰখন এনেকৈ এৰি থৈ গুচি গ'লি আৰে ভাড়া ঘৰলৈ বিভিন্ন ধৰণৰ মানুহ আহে কোনোবাই যদি ঘৰৰ পৰা কিবা বস্তু এটা চুৰি কৰি লৈ যায় নিনিয়ে দে কিনো আছে নিবলৈ ঐ শুনচোন মালিকৰ ঘৰৰ বোৱাৰীজনী মানুহটো বৰ ধুনীয়া অ ফটোতহে দেখিলো ল'ৰা এটা আছে বুলি গম পাওঁ পিছে আজিলৈকে দেখা নাই ক'ত দেখিবি আপাৰ আছামৰ ফালে ক'ৰবাত চাকৰি কৰে গুৱাহাটীলৈ ট্ৰান্সফাৰ লৈ অহাৰ কথা তই কিন্তু এনেকে মালিকৰ ঘৰলৈ অহা যোৱা কৰি নাথাকিবি আগে পিছেতো নাযাওঁ আজি মাতোতেহে ভিতৰলৈ গৈছিলো নেযাবি মালিকৰ ঘৰৰ কিবা বস্তু বাহিনী হেৰালে তোকে ধৰিব অ শুনচোন মই অকণমান ওলাই যাওঁ ঘৰলৈ পইচা কেইটামান ট্ৰান্সফাৰ কৰি আহোঁ নহ'লে ফোনৰ ওপৰি ফোন কৰিয়ে থাকিব কেৱল পইচাৰ কথা কিন্তু আজিলৈকে কেতিয়াও সোধা নাই তই কেনে আছ কিবা খাইছনে কিবা কষ্ট পাইছ নেকি মা দেউতাক মোৰ মাজে মাজে বৰ স্বাৰ্থপৰ যেন লাগে নাইজনী ঐ এইখন সংসাৰ কেনেকৈ চলাইছো মই জানো ফাঁকি দিয়া দিছিলো গোটেই জীৱনটো ফাঁকিতে যাব যেন পাইছো হেৰা কি ভৱেন কৰি আছা কৰ ভৱেনক চিনি পা তোমালোকৰ আমাৰ কাম কৰা মানুহজনীয়ে ভৱেনক চিনি পায় তুমি নেপাওঁ বুলি ক'লেই নহ'ব নহয় মই কোনো ভৱেনক চিনি নাপাওঁ তেনেকৈ নকবাচোন মই জানো এইবোৰ চব তোমাৰ বাহানা সৰু বস্তু
ভৱেন কি সৰু বস্তু? এই হেৰি মানে এই যে খোৱা বস্তু ভৰাই দিলে নিজে নিজে হৈ যায়। খোৱা বস্তু নিজে নিজে হৈ যায়? মানুহজনীৰ আগত বৰ লাজ পালো। তাই কৈছে অফিচাৰ মানুহৰ ঘৰত একো নাথাকিলেও ভৱেন থাকিব লাগে। হেৰা, বেছি দামী বস্তু আনিব নোৱাৰো। কথাবোৰ অলপ বুজিবা। হঠাতে যদি ভাড়াঘৰটো এৰিবলগীয়া হয় তেতিয়া বস্তুবোৰ কি হ'ব? অফিচাৰ মানুহ য'ত ত'ত ট্ৰেন্সফাৰ হৈ থাকোঁ দেখোন। সৰু বস্তু কাৰণেহে কৈছো, ডাঙৰ বস্তু একো বিচৰা নাই নহয়। ফ্ৰিজটোও লাগে, নাই বিচৰা নহয়, কিন্তু ভৱেনক লাগিবই। নহ'লে মানুহজনীৰ আগত মই বৰ লাজ পাম। হ'ব, ওচৰৰ কাৰোবাক সোধা তোমাৰ ভৱেনৰ কিমান খৰচ পৰিব। যদি দায়ে দমে মিলে মই লৈ আহিম বাৰু। যোৱা, চাহ একাপ বাকাকৈ যোৱা। ৰাইজনী ঐ, এইখন সংসাৰ কেনেকৈ চলাইছো মই জানো। ফাঁকি দিয়া দিছিলোঁ। গোটেই জীৱনটো ফাঁকিতে যাব যেন পাইছোঁ। আগতে ভাল আছিল, আমাৰ নিচিনা দালালবিলাকৰ বিজনেছটো অলপ ভাল আছিল। এতিয়া নাই, চৰকাৰৰ হেন চকু খা কি খাওঁ। ক'ত পইচা ইনকম কৰিম সেইটো ভাবোঁতেই হাত ভৰি লুকাইছে। এসোপাটো আছেই, কাম কৰি দিম বুলি পইচা লৈ থোৱা সোপা সেইসোপাৰ খেতা খেতি আছেই। কি যে কৰোঁ ভগৱান। উফ।